হেৰা ডালিমি ডালিমি ক'ত আছানো তুমি? আহিলো কওক, কিয় ইমান চিঞৰি আছেনো? মই পূজা কৰি আছিলো। হেৰা মই বজাৰলৈ যাওঁ, তুমি গৰু গাই কেইটা বান্ধিবা। এতিয়া বজাৰলৈ যায় যে, খৰি যোগাৰ হ'ল জানো? যেনে তেনে দুডালমান গোটাই লৈছোঁ আৰু তাকে বিক্ৰী কৰি থৈ আহোঁগৈ, নহ'লেতো উপায় নাই। তাকেহে, ঘৰখন চলাৰ পথ আপুনি। আপোনাক যেন মা দেৱী লক্ষ্মীয়ে মংগলে ৰাখক, এয়াই মাৰ ওচৰত প্ৰাৰ্থনা। কোনদিনানো দেৱী লক্ষ্মীয়ে আমাৰ ওপৰত চকু মেলি চাব। ইমান কষ্টৰে হাবিলৈ গৈ খৰি কাটি আনি বজাৰত বিকি মাত্ৰ 2 পইচাহে পাওঁ। ঘৰখন চলিবলৈ যে কিমান টান হয়। দেৱী লক্ষ্মীৰ কৃপা হ'লে কেতিয়াবা ভাল দিন আহিব বুলি ইমান কষ্ট কৰি আছোঁ। মা দেৱী লক্ষ্মীৰ কৃপা হ'লেই হ'ল আৰু আমাৰ ওপৰত। হেৰি, আপুনিনো কিয় ইমান দুখ কৰিছে? চাব, কেতিয়াবা দেৱী লক্ষ্মী আমাৰ ওপৰত কৃপা কৰিবই, মাত্ৰ আমি কাম কৰি যাব লাগিব। অঁ ডালিমি, কামটো কৰিবই লাগিব। কাম নকৰিলেনো ঘৰখন কেনেকৈ চলিব। বাৰু এতিয়া মই যাওঁ, মোৰ অহা দেৰি হ'বও পাৰে। অঁ ঠিক আছে, যাওক। সঁচাকৈ মানুহজনৰ বৰ কষ্ট হৈছে। হে দেৱী, আমাৰ ওপৰত কৃপা কৰক। জয় দেৱী লক্ষ্মী। ডালিমি, ডালিমি আছানে ঘৰত? হেৰি, আপুনি ইমান সোনকালে বজাৰৰ পৰা আহিলে কেনে? আজি বজাৰলৈ নগ'লোঁ ডালিমি, গাটো ইমান বেয়া কৰিছে। তাকে সেই ধনবহঁতৰ ঘৰৰ পৰাই ঘূৰি আহিলোঁ। মই দেৱী লক্ষ্মীক ইমান শ্ৰদ্ধা কৰোঁ, ইমান ভক্তি কৰোঁ, কিন্তু মা লক্ষ্মীয়ে আমাকেই কষ্ট দি থাকে। দুখ নকৰিবা ডালিমি, তেখেতৰ যি ইচ্ছা তাকেহে হ'ব। আপুনি অলপ আৰাম কৰক, মই আপোনালৈ চাহকে বনাওঁগৈ। হেৰি, আপুনি গাটো ভাল পোৱা নাই যদি যাব নালাগে বজাৰলৈ। ডালিমি, গাটো বেয়া লাগিছে বুলি যদি মই শুই বহি থাকোঁ, খাবলৈ ক'ৰ পৰা পাবা? যেনে তেনে গৈ খৰিকেইডাল বিকি থৈ আহিব পাৰিলে খোৱাৰ যোগাৰটোকে ওলাব। আপুনি অকলে যাব নালাগে, ধনবৰকো লগতে লৈ যাব। ঠিক আছে দিয়া, মই এতিয়া যাওঁ। মানুহজনকনো আৰু কিমান কষ্ট নিদিয়ে দেৱী। তাত তেনেকৈ ৰৈ নাথাকিবি, এইফালে আহ। তই পদূলিৰ মুখতে বহি কিয় এনেকৈ কান্দি আছ? মোৰ ঘৰ বাৰী নাই, মই বহুতৰ ঘৰতে এনেকৈ থাকিবলৈ দিয়ে নেকি বুলি সুধিবলৈ গৈছিলোঁ, চবেই মোক খেদিয়ে পঠিয়ালে। তোকনো ইমান সৰু বয়সতে ঘৰৰ পৰা কিয় উলিয়াই দিলে? আমাৰ ঘৰখন বৰ দুখীয়া, আই পিতাই মোক খুৱাব পিন্ধাব নোৱাৰি মোক উলিয়াই দিছে ঘৰৰ পৰা। আমিওতো একেই দুখীয়া আই। বাৰু ঠিক আছে, তই মোৰ ঘৰতে থাকিবি। পিছে তোৰ নামটো কি? মোৰ নাম লখিমী। হাই লখিমী, আমি এতিয়া ভিতৰলৈ যাওঁ। আকৌ হাই, ভিতৰলৈ সোমাই আহ। হাই, আমাৰ ঘৰখন বৰ আহল বহল নহয়, তই ইয়াতে এনেকৈ সুখে দুখে থাকিব লাগিব। হ'ব, মই এনেকৈয়ে থাকিম। মই বহুতৰ ঘৰলৈ গৈছিলোঁ, কিন্তু মোক চবেই উলিয়াই পঠিয়ালে। আপুনি আপোনাৰ ঘৰত ঠাই দিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আই লখিমী আমিও হৈছোঁ দুখীয়া মানুহ, আমি সকলোৰে দুখ বুজি পাওঁ আই। তই এতিয়া কন্দা কটাখন বন্ধ কৰ। হেৰা ডালিমি, চাওঁ এইফালে আহাচোন, আৰু লগতে পাহিকো লৈ আহিবা। অঁ, এই কোন? কিয় কান্দি আছে? কিয় কান্দিছ আই? তোৰ কি হৈছে? মই বহুত দুখীয়া ঘৰৰ, আমাৰ ঘৰখনত বহুত মানুহ কাৰণে মোক আই পিতাই উলিয়াই পঠিয়ালে। হেৰা, এইক আমাৰ সেই পদূলিমুখতে পালোঁ, কান্দি কান্দি বহি আছিলে। বেলেগৰ ঘৰতো সোমাবলৈ বিচাৰিছিলে, কিন্তু চবেই খেদি পঠিয়ালে। তাকে মই লৈ আহিলোঁ, তাই কান্দি থকা দেখি। ভালেই কৰিলে দিয়ক, মা দেৱীয়ে বিচাৰিছে চাগে আমাৰ ঘৰতে থকাটো, সেইটো কাৰণে আপুনি পালে। তই কন্দা কটা বন্ধ কৰাই, পিছে কচোন তোৰ নামটো কি? মোৰ নামটো লখিমী। বৰ ধুনীয়া নাম ৰাখিছ আই। পিছে আমাৰো এজনী ছোৱালী আছে নহয়, মই তোক তাইৰ লগত চিনাকি কৰি দিছোঁ, তই তাইৰ লগতে খেলিব পাৰিবি।
পাহি চাওঁ এইফালে আছোন। পাহি, এই লখিমী, তই আজিৰ পৰা এই লগতে খেলিবি। হ'ব মা, আহ লখিমী, আমি খেলিবলৈ যাওঁ। অঁ ব'লা। হেৰা, মা দেৱী লক্ষ্মীয়ে কিবা পৰীক্ষাই লৈছে নেকি বাৰু? নাজানো আৰু দেই, সকলো তেখেতৰে ইচ্ছা। এতিয়াতো ঘৰখনত আৰু এটা পাৰণি বাঢ়িল, আপুনিতো আগতকৈ আৰু কষ্ট কৰিব লাগিব। কৰিবই লাগিব। তাকে মই হাবিলৈ যাওঁ, খৰি কেইটামান গোটাই আনোগৈ, কাইলৈ কাৰণে লাগিব নহয় আকৌ। হেৰি, বৰ ডাঙৰ কথা এটা হৈছে নহয়। কি হ'ল? কিয় এনেকৈ উঠাটো খাই আহিছা? কোৱাচোন। লখিমীকচোন ৰাতিপুৱাৰ পৰা দেখাই নাই। হেৰা, এই পাহিৰ লগত খেলি আছে চাগে। নাই হে, মই চবতে চালোঁ, ক'তো নাই। ডালিমী, তুমি ইমান অধৈৰ্য নহ'বাচোন। তাই গাঁৱৰ কাৰোবাৰ ঘৰলৈও যাব পাৰে। মই গাঁৱলৈ বিচাৰি যাওঁচোন বাৰু, তুমি চিন্তা নকৰিবা। ক'লৈ গুচি গ'ল বাৰু ছোৱালীজনী? আমাক কিবা বেয়া পালেনি বাৰু? হে দেৱী লক্ষ্মী, লখিমীক আমাৰ ওচৰলৈ উভতাই দিয়ক, উভতাই দিয়ক মা। আজি ইমান দিন পাৰ হৈ গ'ল, লখিমীক তথাপিতো পাহৰিব পৰা নাই। তাই ইমান মৰমীয়াল আছিলে, এতিয়া বা তাই ক'ত আছে, কেনেকৈ আছে, তাইলৈ মোৰ বহুত মনত পৰি আছে। ডালিমী, দেৱী, হে লক্ষ্মী দেৱী, আপুনি আমাৰ গৃহলৈ আহিছে। সেয়া দিঠকলে সপোন দেৱী। আপুনি স্বয়ং গৃহলৈ আহি মোক আপোনাৰ ৰূপ দেখা দিছে দেৱী। আমাৰ কিবা ভুল হৈছে নেকি? মোৰ ভক্তিত কোনোবাখিনিত দুখ কুটি হৈছে নেকি দেৱী? ডালিমী, তোমাৰ একো ভুল হোৱা নাই। তুমি লখিমীক হেৰুৱাই মনটো ব্যাকুল কৰি থকাৰ কাৰণেই মই নিজ ইচ্ছাৰে তোমাৰ ওচৰলৈ আহিছোঁ। হে দেৱী, লখিমীৰ যোৱা দিন ধৰি মোৰ মনটো বিষাদেৰে ভৰি আছে। তাই ক'ত আছে, কি খাইছে, একো খবৰেই পোৱা নাই। ডালিমী, তুমি তোমাৰ মনটো সান্তনা দিয়া, কাৰণ লখিমী আন কোনো নহয়, ময়ে লখিমী হৈ তোমাৰ ওচৰলৈ আহিছিলোঁ। হে দেৱী, আপুনি মোক ক্ষমা কৰিব, মই আপোনাক চিনিবই নোৱাৰিলোঁ। ডালিমী, তোমালোকে যিদৰে মোক মৰম চেনেহেৰে ৰাখিলা, তাৰ ফল হিচাপে মই তোমাক এটা বৰদান দিব বিচাৰিছোঁ। হে দেৱী, মোক আপোনাৰ পৰা বেলেগ একো নালাগে। আপোনাক যেন মই সদায় শ্ৰদ্ধা ভক্তি কৰি থাকিব পাৰোঁ, সেয়াই মোক বৰদান দিয়ক। ডালিমী, তোমাৰ শ্ৰদ্ধা আৰু ভক্তিতটো মই সদায়ে সন্তুষ্ট হওঁ, কিন্তু তোমাক এতিয়া মই বৰদান হিচাপে এগছি চাকি দিম। সেই চাকি গছি তুমি মোক য'ত প্ৰতিষ্ঠা কৰি থৈছা, সেই জেগাত গৈ কাইলৈ ৰাতিপুৱা শ্ৰদ্ধা আৰু ভক্তিৰে জ্বলাই দিবা। তেতিয়া তোমালোকৰ যি দুখ কষ্ট আছে সেয়া নাশ হ'ব। হেৰি, শুনিছেনে? সোনকালে পূজা ঘৰলৈ আহকচোন। এয়া কি দেখিছোঁ ডালিমী? হেৰি, দেৱী আমাৰ ওপৰত কৃপা হৈছে। দেৱী আমাক চকু মেলি চাইছে। হেৰি, আপুনি আকৌ কিয় কান্দিছে? এয়া আমাৰ দুখ কৰাৰ সময় নহয়, এয়া আনন্দ কৰাৰ সময়, ফূৰ্তি কৰাৰ সময়। ডালিমী, এয়া দুখ কষ্টৰ চকুলো নহয়, এয়া সুখৰ চকুলো। দেৱীয়ে আমাক চকু মেলি চাইছে। হে দেৱী, আমাক যেন এনেকৈ সদায় কৃপাদৃষ্টি কৰে। জয় মা লক্ষ্মী।